OTP নোহোৱাকৈ আপুনি আভা ID কেনেকৈ ক্ৰিয়েট কৰিব? আমাৰ যিটো NCD পৰ্টেল আছে, NCD পৰ্টেলত আপুনি OTP নোহোৱাকৈও আভা ID ABH আভা ID ক্ৰিয়েট কৰিব পাৰিব। গতিকে এই সৰু ভিডিঅ'টোত কেনেকৈ OTP নোহোৱাকৈ আভা ID ক্ৰিয়েট কৰা হয় তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, সহজতে বুজি পাব। আহক তেতিয়াহ'লে NCD পৰ্টেলত গৈ আমাৰ যিটো আভা ID ক্ৰিয়েশ্যন কৰিব লাগে, তাত OTP নোহোৱাকৈ কেনেকৈ আপুনি আভা ID ক্ৰিয়েট কৰিব। সকলোৱে জানে NCD পৰ্টেলত কেনেকৈ লগ ইন কৰিব লাগে। NCD পৰ্টেলটোত প্ৰথমতে আপোনালোকে খুলি লগ ইন কৰিব। তাত আপোনাৰ কেপচা কোড কিবা কিবি যিকেইটা ডকুমেণ্ট বিচাৰে সেইকেইটা ডকুমেণ্ট কেপচা যিখিনি লাগে সেইখিনি দি লগ ইন কৰি ল'লে। লগ ইন কৰাৰ পিছত এই ধৰণে যিটো চিন ওলাব, পেজটো ওলাব, পেজত আপুনি জাষ্ট ক্লিক কৰি দিয়াৰ লগে লগে এনৰলটো ওলালে। আমি যদি এনৰলটো ওলোৱাৰ পিছত তাত ক্লিক কৰি দিওঁ, ইয়াত আপোনাৰ ডেটটো ওলাই আহিলে। ছাপ'জ আজি 29 মে'। সেইটো মোৰ চেণ্টাৰটোৰ নাম ব্লেজখন ছাপ'জ চিলেক্ট কৰিলোঁ। চিলেক্ট কৰি ইয়াত ফ্ৰণ্ট পেজটো ইয়ালৈকেতো চবেই কৰিছে। ইয়াতে ফোন নাম্বাৰটো আমি ভৰাই দিলোঁ। ছাপ'জ ফোন নাম্বাৰটো যি আছিলে এণ্ট্ৰি কৰি দিছোঁ। তাৰপিছত এণ্ট্ৰি এনেকৈ কৰা, ফোন নম্বৰটো এণ্ট্ৰি কৰাৰ পাছত দুটা অপশ্যন দেখিছে, এটা এনৰল মেনুৱেলি। ইয়াত আপুনি চিবেকখিনি মেনুৱেলি এনৰল কৰিব পাৰে। আৰু এটা অপশ্যন আছে, এইটো এনৰল ইউজিং আভা। আপুনি যদি প্ৰথমতে এনৰল মেনুৱেলি কৰে, ছাপ'জ কোনোবা এজনৰ নামটো স্পেলিং ভুল আছিলে বা চিবেক ফৰ্মখন ফিল আপ কৰি নিওঁতে স্পেলিংটো ভুলকৈ লিখিলে, নতুবা আধাৰ নাম্বাৰটো ভুলকৈ লিখিলে, ডেট অফ বাৰ্থটো ভুলকৈ লিখিলে, যিয়ে নহওক যিকোনো এটা মিছ হোৱাৰ লগে লগে আপুনি যদি প্ৰথমতেই চিবেক ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি থয়, সেইটো এবছৰৰ কাৰণে আপুনি তাক হিলাব নোৱাৰে। আৰু এবছৰৰ কাৰণে হিলাব নোৱাৰে মানে আপোনাৰ লেভেলত, ছাব চেণ্টাৰ লেভেলত বা আৰ্ম লেভেলটোত, পেৰিফেৰী লেভেলত তাক আমি কাৰেকশ্যন কৰিব নোৱাৰোঁ। তাৰমানে কি 1 বছৰলৈকে আমি, এইটো হয়তো ওপৰ পৰ্যায়ৰ পৰা কৰিব পাৰে, কিন্তু আমাৰ পৰ্যায়ত আমি এবাৰ যদি আমি ভুলকৈ চিবেকখন ফিল আপ কৰি দিয়াৰ ধৰণে ছাবমিট কৰাৰ পিছত ছাবমিট কৰি দিয়া হয়, তেতিয়া আমি আভা IDটো কৰাত যথেষ্ট অসুবিধা হৈ যাব। গতিকে কি কৰিব লাগিব, প্ৰথমতে আমি আভা IDটো ক্ৰিয়েট কৰি লওঁ। কাৰণ আভা IDটো ক্ৰিয়েট কৰিবলৈ যাওঁতে এজ পাৰ আধাৰ নামৰ স্পেলিং, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ, এই গোটেই ডকুমেণ্টছখিনি লাগিব। সেই বস্তুখিনি আমি প্ৰথমতে যদি NCD পৰ্টেলত চিবেক ফৰ্মখন ফিল আপ কৰিবলৈ যাওঁতে, স্ক্ৰিনিঙৰ কথাটো বাৰু নেক্সটত আহিব। আমি প্ৰথমতে যদি আভা IDটো ক্ৰিয়েট কৰি লওঁ, তেতিয়াহ'লে আমাৰ যিখিনি নেক্সট আমাৰ ডাটাখিনি, বায়'ডাটাখিনি এণ্ট্ৰি হ'ব, শুদ্ধভাৱে এণ্ট্ৰি হ'ব এজ পাৰ আধাৰ কাৰ্ড। তেতিয়া আমাৰ পিছত কোনো অসুবিধা নাহে। এতিয়া আমি এনৰল মেনুৱেলি নকৰি, এনৰল ইউজিং আভা নকৰি, আভা নাম্বাৰ থক বা নথক, এতিয়া যিহেতু আমি আধাৰ নাম্বাৰ লিংক কৰিব লাগিবই, গতিকে এই তলত যিটো কাৰ্চনে দেখুওৱা হৈছে ডণ্ট হেভ আভা,
ইয়াত যদি ক্লিক কৰা হয়, ক্লিক হিয়াৰ ক্লিক কৰিলোঁ, এনেদৰে এই পেজটো ওলাই আহিলে ইয়াত লিখা আছে আধাৰ নাম্বাৰ অথেণ্টিকেশ্যন মোড 1 আধাৰ মোবাইল OTP। এইটোত যদি গৈ আপুনি কৰে আভা ID ক্ৰিয়েট কৰে তেতিয়াহ'লে OTP যাব, আৰু বহুতৰে আমাৰ গাঁও অঞ্চলত আধাৰ থকা নাম্বাৰটো বহুতৰে বিসংগতি হৈছে, কাৰোবাৰ নাই, গতিকে প্ৰব্লেম বহুত আহিব। নেক্সট ষ্টেপটো আছে, মই ক্লিক কৰি দিছোঁ আধাৰ ডেম'গ্ৰাফিক। এই আধাৰ ডেম'গ্ৰাফিকত যদি আমি চিলেক্ট কৰি লওঁ তেতিয়াতো জেনেৰেট আধাৰ নাম্বাৰ, প্ৰভাইড আধাৰ নাম্বাৰ, ভেৰিফাই নেম, ডেট অব্লিক ইয়াৰ অফ বাৰ্থ, জেণ্ডাৰ shown below as are exactly as per আধাৰ। ইয়াত আধাৰত থকাৰ মতে আপুনি যিখিনি ইয়াত বিচাৰিছে সেইখিনি ধুনীয়াকৈ ভৰাই দিবলৈ কৈছে। তেতিয়া কি হ'ব আমি চাওঁচোন অলপ। ফোন নামটো ছাপ'জ ইয়াত যিটো আছে মই এইটো ভৰাই দিছোঁ। মই নামটো চাৰ্ন নকৰোঁ, নামটো এনেধৰণে ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত জেণ্ডাৰটো মেল নে ফিমেল আমি সেইটো মই ভৰাই দিছোঁ। তাৰপৰা ডেট অফ বাৰ্থটো এজ পাৰ আধাৰ ভৰাই দিম। এতিয়া ডেট অফ বাৰ্থটো এজ পাৰ আধাৰ ভৰাবলৈ যাওঁতে প্ৰথমতে যদি আমি ইয়েৰটো চিলেক্ট কৰি লওঁ, ছাপ'জ 1951, 51ৰ ইয়েৰটো চিলেক্ট কৰিলোঁ, তাৰপৰা ডেটটো মান্থটো চিলেক্ট কৰিম। সেইকেইটা অকণমান হাইড কৰি থৈছোঁ। তাৰপৰা লগে লগে ইয়েৰ অফ বাৰ্থটো অট'মেটিক ওলাই হ'ল। ইয়াত আমি আধাৰ নাম্বাৰটো এজ পাৰ আধাৰ আমি কাৰেক্টকৈ এতিয়া আমি এণ্ট্ৰি কৰি দিম। ছাপ'জ যিটো দিয়া আছে প্ৰথম সংখ্যাটো মই উচ্চাৰণ কৰি দিয়া নাই আৰু সেইটো আধাৰ নম্বৰটো এণ্ট্ৰি কৰিছোঁ। শুদ্ধভাৱে যদি আধাৰ নম্বৰটো যদি শুদ্ধ হয়, ডেট অফ বাৰ্থটো শুদ্ধকৈ যদি এণ্ট্ৰি কৰা হয়, স্পেলিংখিনি যদি শুদ্ধ হয়, তেতিয়া আমি তলত এইটো আমি আধাৰ নম্বৰটো ভৰাই দিলোঁ। তলত আই ডিক্লেয়াৰ ডেট, এই বক্সকেইটা যে এই বক্সকেইটা তাত মানে কি অ'কে কৰি দিয়াৰ পিছত তলত এই ছাবমিট বুটামটো নীলা হৈ আহিলে। এই ছাবমিট বুটামটো যদি আমি এতিয়া ছাবমিট কৰি দিওঁ, ক্লিক কৰি দিওঁ, তেতিয়া এনেধৰণে অট'মেটিকেলি ভেৰিফাই হৈ আহি আপোনাৰ আধাৰ নাম্বাৰটো ওলাই আহিলে। ইয়াত কোনো আধাৰ OTP, ফেচ ID কিবা কিবি ল'ব কোনো প্ৰয়োজন নাই। উইদাউট OTPত আমাৰ আধাৰ নাম্বাৰটো এই ধৰণে ক্ৰিয়েট হৈ আহিলে। এতিয়া নামটো কৈ নিদিওঁ আৰু এই মানুহজনীৰ ভাগৰ বয়স, ডেট অফ বাৰ্থটো 11/1951, ফোন নম্বৰ আছে, কিন্তু উইদাউট ফোন নম্বৰ আমি আধাৰ ডেম'গ্ৰাফিত গৈ আধাৰ নাম্বাৰ ধুনীয়াকৈ ক্ৰিয়েট কৰি লৈ আহিলোঁ। আৰু ইয়াৰ পিছত আমি যিখিনি চিবেকখন ফিল আপ কৰিব লাগে বাকীখিনি ফিল আপ কৰি ধুনীয়াকৈ দিব পাৰিম। চিবেকখন ফিল আপ কৰাৰ কথা আৰু ইয়াত আলোচনা নকৰোঁ। মেইন কথাটো হৈছে আমি বহুতে মোৰ লগৰ কেইজনমানে মেছেজ কৰি আছিল বা কৈছিলোঁ যে অকণমান সমস্যাৰ সন্মুখীন হৈছোঁ, আভা ID NCD পৰ্টেলত গৈ ক্ৰিয়েট কৰা। তেতিয়া মই ভাবিলোঁ সৰুকৈ ভিডিঅ'টো বনাই দিওঁ, তেতিয়া চবৰে সুবিধা হ'ব। সেইবুলি ভাবি এই ভিডিঅ'টো কৰিলোঁ। তাকে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ।